So hello everyone, good morning আৰু এতিয়া ৰাতিপুৱা হৈছে অলমোষ্ট 10:30 আৰু ব্লগটো আজি বহুত দেৰিকৈ ষ্টাৰ্ট কৰা হৈছে কাৰণ মই অলপমান কিবা এটা কামত বিজি আছিলোঁ এইবিলাক বনাওঁতে মেলোঁতে চ' এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ আৰু ৰ'দটো বাহিৰত ইমান ধুনীয়া ওলাইছে সেইকাৰণে চব মেট্ৰিক্স কম্বল চব ৰ'দত দিয়া হৈছে আজি সেইকাৰণে এতিয়া খোৱাটো আজি দেৰি হৈ গ'ল চ' এতিয়া আমি খাই লওঁগে তেন্তে Mama গৈছো হয় নি আমি গৈছিলোঁ মনত পৰিছে তোমাৰ হয় নি কি চিনেমা ওটা ভয় কৰিব নালাগে নহয় কিবা বয় একেবাৰে বাই বাই মন গৈছে আকৌ হাঁহিবলৈ খাইছা খোৱা খোৱা চাক খুন্দা মাৰিব লৈছিলে বহাই দিছোনে ভালকৈ খাই লোৱা দেই তুমি আজি মানে মাহীয়েকক কৈছোঁ দেই গা ধুৱাবলৈ আনিছোঁ আজিলৈকে গা ধুওৱা আছে অকল দুবাৰমান দেই বহুত সৰুতে মানে এতিয়া অলপমান ডাঙৰ হৈ যোৱাৰ পৰা তাই গা ধুৱাবলৈ ভয় হয় কাৰণ সি উৎপাত বহুত কৰে এতিয়া চাওঁচোন আজি কেনেকৈ গাটো ধুৱাই দেই মোৰ পাইতা লাগে 2 টকা পালেই হেঁতেন ওচৰত খাই পৰিবাই দে এখন এক্টিং কৰোঁতে আনছো আজি গা ধুই ভাল লাগিলে কোনে ধোৱালেনো গা মাহীয়ে ধুই ল'লে ডিঙিটো মাৰি দেখোন না পিছফালে আজিকালি অকল এখনে গৈ থাকিবলৈ ভাল লাগে ন তোমাক খেলিবলৈ চুৱেটাৰ পিন্ধি লোৱা ওপৰতে বহি দিছ এই নিজে টানি আছে দুখ পাব এতিয়া টানচোন মোক ইমান বেয়া হ'ল দেখিছে আজিকালি ডিঙিটো বহুত জোকে ধৰিছে আগতে সঁচা কথা যদি মই এইফালে ধৰি কিনি টানি আছোঁ নিজকে কিন্তু মই এৱাব পৰা নাই মই ডিঙিটো দুখ পাইছোঁ ডিঙিত উঠিবি মোৰ চুলি ধৰি ল'লে দেখিছে কিমান বেয়া সেই ল'ৰাবিলাক যে বহুত উৎপতীয়া থাকে দেই সঁচাকৈ আগতে কয় মানুহে বিশ্বাস নহয় কিন্তু সঁচাকৈ বহুত উৎপতীয়া সিহঁতে কৰিব লাগিব সেইটোকে পিন্ধাবলৈ 5 মিনিটৰ পৰা লাগি আছে দেই সেই এটা কাপোৰ এতিয়া পিন্ধাব লাগে টান হৈ যায় নহয় পেণ্ট বা এটা টি চাৰ্ট যি পিন্ধিব লাগে তাৰপিছত ওপৰতো আৰু এটা পিন্ধাবলৈ লাগে ইমান দিগদাৰ হয় আমাৰ মানে অলপমান ঠাণ্ডা ন ঘৰটোৰ ভিতৰত যিমানে যি হওক ৰ'দটো সেনেকৈ নপৰে না ই কিন্তু নহয় এইবাৰ মাহীয়েকে ধমকি দিলে আৰু এইবাৰ পালা চাক তো মাহিবা খুলি লৈছে কেনেকৈ দেখিছা পতিয়া এতিয়া তেল লগাই দিছে যে পুৰা ধুনীয়াকৈ লগাই লৈছে চাম্পু মাম্পু হয় মই তেল লগাবলৈ হ'লে মোক তেলেই লগাব নিয়ে চাওঁচোন এইফালে চাওঁ আনছো চাওঁ এতিয়া চা বদমাছটো মাহীয়েকে একেবাৰে চাম্পু কৰিছে পুৰা চাম্পু দেই মোক যে তেল লগাবলৈ হ'লে মই যদি কওঁ মই তেল লগাই দিওঁ দিয়া না মই ভাত বনাওঁগৈ কাৰণ 12টা বাজিলে 1:30 মানত চবেই ভাত খাবলৈ হৈ যায় আৰু মাটো নাই দেখিছেই আজি তো ভাতটো আজি চব বনোৱা মেলা মোৰে হ'ব কামটো কাৰণ মাহঁতি গ'ল মামী আইতা ঘৰলৈ ইয়াক যে আগতে চবেই কয় মূৰত নুঠাবলৈ বুলি দেই মই কাৰো কথা নুশুনিলোঁ মূৰত উঠাইলোঁ মানে কিনো আৰু সৰুতে উঠিবি তাৰপাছত এতিয়া মানে কৈছিলোঁ একদম ওপৰত কাজিয়া লাগি মোৰ ওপৰত উঠে অশান্তি লাগি যায়গৈ দেখিছেনে মুখখনো সোপা মাৰি দিয়া হৈছে অন্তু টাইগাৰ আহিলে অত কেনেকৈ ঘপককৈ মিছা কথা কৈ উঠিবলগীয়া হয়
ইয়াত থকাটো বহুত টান ইমান জোৰ জোৰকে মাৰিব মই বুকুতে মাহী 1 2 3 4 হেনো দেই মাহী লুকা হয়নে তো এয়া মই যোগান মানে চব কৰি ল'লোঁ এইফালে মই কুকাৰত চব এইফালে এইটো ভাত পাতিলোঁ এইফালে মই ল'লোঁ এইটো ওলকবি পালেং আৰু দাইল অলপ এইফালে পিঁয়াজ আৰু এইফালে ৰচুন এতিয়া মই বহুত দিন হৈ গ'ল পালেঙৰ জোল মই বনোৱা নাই এইটো মই ইয়াতে আহি প্ৰথম খাইছোঁ বহুত ভাল লাগিছিলে মোৰ মানে এইটো ৰেচিপিটো মানে আৰু শিঙি মাছৰ লগত চ' এতিয়া ভাবিছোঁ বনাওঁ কাৰণ দেউতাইও খাই বহুত ভাল পায় আৰু অঞ্চুৱেও খাই ভাল পায় আৰু অঞ্চু স্পেচিয়েলি অকল দাইল চব্জি প্লেইন সেনেকৈ খাই থাকে চব্জিটো সিমান প্ৰিফাৰ নকৰে তো ভাবিছোঁ পালেং দি দিওঁ কিন্তু কাৰণ বেছিভাগ ইয়াৰ পালেঙৰ জোল দুপৰীয়া টাইমত খোৱা হয় ত' আজি বলক আকৌ শিঙি মাছ কাটোঁগৈ বহুত দিনৰ পাছত তো গৈ থাকোঁ কাটিও আপোনালোকে ৰেচিপিটো চাই যাব হাতৰা আছে মোৰ টেনশ্যন নাই চ' আজি মাৰি লওঁ বহুত দিনৰ মূৰত শিঙি মাছটো এয়া চাওক প্ৰতিবাৰ দৰে এই বাকেটটোত আছে মাছ আৰু এইফালৰ পৰা এতিয়া মই শিঙি মাছ মাৰি যাম কিছুমানে ভয় খায় মোৰ নিচিনা তো সিহঁতি এইটো ধৰণে মাছ মাৰিব পাৰিব বাকী মই এনেকৈ তেতিয়ালৈকে মাৰি লওঁ সেইফালে মই এতিয়া এইখিনি মাছখিনি এইফালে থৈ দিছোঁ কাৰণ আমাৰ ঘৰত দুজনী মেকুৰী বহুত বেয়া হৈ গৈছে শ্লাইবত উঠি যোৱা অভ্যাস হৈছে এইকেইদিন বহুত বেয়া এজনী এবাৰ এইটো নহয় ত' সেইকাৰণে মানে এনেকৈ ঢাকি থ'বলগীয়া হৈছে এইফালে অলপমান দিব আদা মই ক'ৰবালৈ যোৱালৈকে মেকুৰীয়ে লৈ যাব খাম অলপমান দিব জিৰা পাউডাৰ এতিয়া ইয়াত দি দিম গৰম পানী আৰু কেটলত গৰম পানী কৰি লৈছোঁ গৰম পানী দি দিছে তেতিয়াহে খাবলৈ টেষ্ট হয় ঠাণ্ডা পানী দিলে বহুত টেষ্ট নহয় সব বনাই অলমোষ্ট হ'বই হ'ল মাহঁতো পাবহি অলপ পাছত এগিলাচ পানী খাই লওঁ ভাবিছোঁ ৰ'দ যেনেকুৱা পৰিছে পিয়াহো লাগিব ধৰিছে বাৰু দেই এতিয়া গৰম দিন আহিছে খালি চুৱেটাৰ খোলা নাই আকৌ দেই গৰম দিন আহিছে বুলি কৈহে আছোঁ এতিয়া এগিলাচ পানী খাই লওঁ বহুত পিয়াহ লাগিছে অথনিৰ পৰা থিয় হৈ বনাই আছোঁ নিচিনা লাগি গৈছে মই যে এটা দাইল বা এটা চব্জি বনালেই দি দিওঁ
গ্ৰীণ ভেজিটেবল যে এনেকৈয়ে চাবলৈ বেছি ভাল লাগে কচ্চা কচ্চা খাই দিওঁ মন যায় দিবলৈ টমাটাৰ চব কেঁচা এইটো অলপমান পকা এইটো ঢাকি দিব এইটো প্লেটত ৰাতিপুৱা বনোৱা আলুখিনি আছিলে কেৰাহীত থাকি গৈছিলে মই সেইকাৰণে থৈছিলোঁ এতিয়া সেইখিনি ৱেষ্ট কৰিবলৈ নাই সেইকাৰণে চব্জিতে মিক্স কৰি দিছোঁ আৰু টেষ্টটো আৰু ভাল লাগিব সেনেকৈ চব্জিখিনি খাবলৈ এতিয়া দাইলখিনি অলমষ্ট সিজিলেই ভালকৈ এতিয়া অলপমান মানে আধা ফ্ৰাই কৰা মাছখিনি এতিয়া দি দিলে মানে অলপ পাছত খুব বেছি 7 মিনিটছৰ পাছত বন্ধ কৰি দিলে হৈ যাব সেইকাৰণে এইটো মই দি দিছোঁ এতিয়া মোৰ 110 দেখিছেনে 110 হ'ব হ'ল আৰু মই 10:30 অলমষ্ট 10:45তে ৰ'দত মেট্ৰিক্সখনো দিয়া কম্পিউটাৰখন দিয়া সেইখন লৈ আহোঁগৈ এইবিলাক নহ'লে 2টা বজাত অলপমান বাগৰিবলৈ হ'লেও বাগৰিব নোৱাৰিম কঁকাল বিষাইছে আজি চ' এতিয়া বাবুক মাতোঁ আৰু ভিতৰত বস্তুকেইটা ভৰাই লওঁ দেই মেট্ৰিক্সখন ভিতৰলৈ আনিলোঁ এতিয়া এই পালেঙৰ জোলৰ হেৰিটো বন্ধ কৰি দিওঁ কাৰণ বহুত দেৰি হ'ল আৰু এতিয়া আনচুক ভাত পাই কিনে অলপমান খুৱাই লওঁ প্ৰথমে কাৰণ ভাতটো নাই খোৱা বহুত দেৰি হ'ল আৰু চব্জিখিনি হৈয়ে গ'ল অলমষ্ট এতিয়া কম্বলকেইখন আছে এইবিলাকো লৈ আহোঁগৈ মই বাবুৱে এইফালে বেডশ্বীটখন লগালেই এতিয়া বেডশ্বীট লগালে যদি ভাতটো পাই দিওঁ আনচুক বাবুৱে খুৱাই দিব মই বেলেগ কিবা কাম আছে কৰি লওঁগৈ এইটো চোৱা তুমি এইটো চোৱা এতিয়া আনচুক মাতটো খোৱা মই বেলেগ মাছ ফ্ৰাই কৰোঁগৈ দেই ওলকবিটো ইয়াক হেৰি কৰি দিবি দেই আনচুক খাই লোৱা দেই চব্জি মই মেকুৰীজনী দেই খাবলৈ বস্তু বিচাৰি আহিছে এইজনী বহুত বেয়া হয় আৰু মতা মেকুৰী কাম নিদিয়া মতা মেকুৰী কি হ'ল এই বেয়া মানুহবোৰ উৰাই দিছিলে একদম ওপৰত উৰাই দিছিলে মই কথা শুনো মাছ বুলবুলি ভোক লাগিছে এয়া এইফালে এতিয়া দেউতাই ভাত খাই আছে মই তেতিয়ালৈকে কাপোৰ কেইটামান মেলিব আছে হৈ গ'ল মেলি থোৱা হওঁগৈ ৰ'দটো ধুনীয়া ওলাই আছে সোনকালে শুকাব কাৰণ ৰ'দটো ওলাই থাকিলে মনটো ভাল লাগি থাকে বৰষুণ দি থাকিলে কিবা ভাল নালাগে ন ঘৰটোৰ ভিতৰতে সোমাই থকা কিবা ভাল নালাগে এতিয়া আমিও চবেই ভাতটো খাই লওঁ মিষ্টাৰ লাহেনটো অহা নাই কাৰণ এতিয়া মাও পালেহি খাই লওঁ আমি মিষ্টাৰ লাহেনে বাহিৰতে খাই আহিলে একচুৱেলি এই দহা ঘৰতে এতিয়া আমি খাই লওঁ তেন্তে ইফালে চাওক বাবুৱে আজি বাচনটো ধুইছে অলপমান হেল্প কৰি দিয়ে ন মোক আজি তাই মই দিনটো কাম কৰিলোঁ যে ব'লা ব'লা চেণ্ডেলটো পিন্ধি আহিবা এয়া এতিয়া আনিছোঁ অলপমান বাহিৰত লৈ আহিছোঁ ভাত খাই মেলি লগালগ কাৰণ বিচনা পৰিলে অলপমান গেঠলা লাগে ন এতিয়া অলপমান খোজ চোজ কাঢ়িব খুব বেছি আধা ঘণ্টামান তাৰপিছত ধুনীয়াকৈ টোপনি যাব ৰুমত আহি এতিয়া ইভিনিং 5:30 হৈ গ'ল চ' ভাবিছোঁ কিবা এটা খোৱা যায়
সেইকাৰণে বাবুক ব্ৰেডৰ ভিতৰতে জিটিখন ভৰাই কিনি দিছোঁ আৰু খাবলৈ খাই বহুত টেষ্টি লাগে খালি দেই আৰু এইফালে আঞ্চুৱে মেগী খাই আছে মাই গড মেগী ঢালি দিছে মাহী এইখিনি কি হয় মই মেগী এইখিনি মই খাওঁ খাবা এতিয়া মই চাহ খালোঁগৈ ব্ৰেড খালোঁগৈ আৰু এইফালে এটা ইমান আমনি কৰিছে আজি চাওকচোন কি হ'লনো মেগী খাওঁ তোমাক মেগী দিলোঁৱে আকৌ সেইখিনি আৰু দিবলৈ নাই খালাই যিমান খাব আছিলে মই খালোঁ আপোনালোকেও এইটো ট্ৰাই কৰিব পাৰিব মানে এইটো এনেই ভাল আৰু ৰাতিপুৱা ব্ৰেকফাষ্টতে হওক বা ইভিনিঙতো হওক খাব পাৰিব আৰু মোক খাই ভাল লাগে মোৰ মানে এই চুমুৰ পৰা শিকিছিলোঁ হা মইতো মোৰ বহুত ভাল লাগিছিলে মই ভাবিলোঁ মই খাওঁৱে নাই খোৱাও হৈ যায় ভাল সেয়াত আছে যাম মাক কৰি মায়ে দি দিব এই ওপৰত যে এই বা ফ্ৰিজৰ ছাইডত যোনটো বাচন থোৱা সেই ওপৰৰ গামলাটোতে আছে ভিতৰত ঢাকনত এজনী শুই উঠি আহিছে এতিয়া পূৰা জাবৰা হৈ আছে সেইখন যা লৈ ল'বি যা কাক লাগে তোক লাগে নে আনচুক লাগে অঁ যা লৈ ল'বি যা চ' এতিয়া খাই লওঁ তেন্তে অলপ পাছত আপোনালোকক আকৌ লগ পাই আছোঁ মোৰ কলিজা কোনটো কোনটো মই আনচু ক'ত যে ক'ত লাগি যাগে মাৰিছে দেখিছ কিনো আমিতো এইফালে জলকীয়া পূৰা হৈছেনে এক্সট্ৰা নল'লে হ'ব চ' এয়া পিপল এতিয়া আমি ৰাতি খানাটো খাই লওঁ আৰু এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু তেন্তে ভিডিঅ'টো চাই যদি লাষ্টত ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো জৰুৰ কৰিব আৰু বাই বাই গুড নাইট